ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ চৰকাৰী ক্ষতিপূৰণ পোৱা নাই মাটিৰ মালিকে একাংশ দালালৰ হস্তক্ষেপত ক্ষতিপূৰণ প্ৰাপ্তিৰ বিলম্বৰ অভিযোগ অস্বীকাৰ হাওমেনত পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ চতুৰ্থ সংখ্যক কাৰ্যনিৰ্বাহক সভা সম্পন্ন টিফুত এক চাঞ্চল্যকৰ ঘটনা এংগহ মস্ততৰ মাধ্যমিক বিদ্যালয় চৌহদত স্থিত কুৱাৰ পৰা উদ্ধাৰ এটি মৃতদেহ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ কাৰ্বি আংলং জিলা পাৰখোৱা বকলীয়া ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ এতিয়াও অধিকাংশ মাটিৰ মালিকে বঞ্চিত হৈ আছে চৰকাৰী ক্ষতিপূৰণ পোৱাৰ পৰা একাংশ মধ্যভোগী দালালে এই সংক্ৰান্তত সৃষ্টি কৰা খেলিমেলি কাণ্ডৰ বাবে ক্ষতিপূৰণ প্ৰাপ্তিত বিলম্ব হোৱা অভিযোগ তুলিছে অচুকাই বিজেপি শাসনকালত ৰাজ্যত হতকাৰী ঘোষ কৰা তথা মধ্যভোগী দালালক বিভিন্ন সময়ত আৰক্ষীয়ে আটক কৰা আদি ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে যদিও পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পাৰখোৱা বকলীয়া ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ মাটিৰ মালিকক ক্ষতিপূৰণ দিয়াৰ নামত মধ্যভোগী দালালৰ টিকিন খিলনি দেখিও পৰিষদীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে অচুকাই যাৰ ফলত প্ৰকৃত ভূমিৰ মালিকে ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ ক্ষতিপূৰণ লাভ কৰা নাই অচুকাৰ নেতা জিন্তু হাজৰিকাই সংবাদ মাধ্যমৰ জৰিয়তে ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ প্ৰকৃত মাটিৰ মালিকে পাবলগীয়া ক্ষতিপূৰণ পোৱাৰ বাবে বিজেপি চৰকাৰক নিজাববীয়াকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা আহ্বান তথা অনুৰোধ জনাইছে লাংহিনৰ পৰা ৰুস্তম টকীৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ চতুৰ্থ সংখ্যক কাৰ্যনিৰ্বাহক সভা দেওবাৰে হাওমেনত অনুষ্ঠিত হয় পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ ৰদীপ ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই চতুৰ্থ সংখ্যক কাৰ্যনিৰ্বাহক সভাখনত আহি থকা সময়ত বিজেপিক সদায় শক্তিশালী ৰখাৰ ক্ষেত্ৰত কৰিবলগীয়া বিভিন্ন কাৰ্যপ্ৰণালী সম্পৰ্কে আলোচনা বিলোচনা কৰা হয় সভাত বিধায়ক ৰূপ সিং তেৰণ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি মংগল সিং টিমুং আৰু এমএছচি ৰীনা টেৰাংপি ডি উফিং মাছলাই পৱন কুমাৰ ৰায় জিলা প্ৰভাৰী ৰাজকুমাৰ শৰ্মা আৰু সহ প্ৰভাৰী পংকজ বৰদলৈ প্ৰমুখ বিশিষ্ট দলীয় নেতাসকল উপস্থিত থাকে ডিষ্ট্ৰিক্ট নো ইয়াত দৰাকাত আছে পিনে বাং অল আসাম সে মানে ডিষ্ট্ৰিক্ট কমিটি লাসো এক্সিকিউটিভ বাং পিনে পেদো আছে বেস কার বেং লং মকে nói đến khi cái chốc cái hầm đen long sen nào đó hầm đen ra bắt thuộc làm long sen đồ lắmแต่ละตัวบ้าแกbasically cái này tôi đã cắt bèn long mà này cái claim này cái đam này cái chính thủ của nó mù nasi dolang mà cái mission cái claim pon của nanal mà cái chuẩn tăng cũng cái chuẩn cái pin mà là lang putak si pini bisi tu macam apa pon đóแต่ปีนี้บางกันitu mereka cái best cắt bèn long lam bak cắt bèn long lam loh olah sang lo mata lah song ti pini ani bang cái lah song si cái chính apa tu po dia development putak dari parti putak asong putak lah asong putak keceng weapon nàyเป็นดา development พุทธะเกจุนตั้งกุปีเกจุนเจกุปีละให้ลำพุทธะกับเกจุนทั่วลำกุปีเกลงยี่กุปีอยู่ละให้ลำพุทธะสิปีบางไงกับจิงเวรสิจิกลุยยนไปเนี่ยพอยสิก็ดูว่าเต็งล้อละสินนพัดได้ปีบางคำกันนะฮามินปราคุณโรโกรีพอร์ตกัดนิวส์কাৰ্বি আংলং জিলা সদৰ চহৰ টিফুত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা ৰেংবাহ মস্ততৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা এখন পকী কুৱাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা মৃতদেহ ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে শনিবাৰে পুৱা ভাগত মধ্যভোজনৰ ৰান্ধনীয়ে কুৱাটোৰ পৰা পানী তুলিবলৈ বুলি চাওঁতে কুৱাৰ ভিতৰত মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ঘটনাৰ খবৰ পাই আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰে মৃতদেহটো গোপাল ৰায় আৰু প্ৰিয়ংকা কুমাৰীৰ 22 বছৰীয়া পুত্ৰ ভীম বাহাদুৰ ৰায় বুলি আৰক্ষীয়ে চিনাক্ত কৰে আনহাতে পৰিয়ালৰ সূত্ৰে সাংবাদিকক জানিবলৈ দিয়া মতে হাজিৰা কৰি পৰিয়াল গোপাল দিয়া ভীম বাহাদুৰ যোৱা 6 অক্টোবৰ পৰাই কামলৈ বুলি ওলাই গৈছিল উল্লেখ্য যে আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় DMCHলৈ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ সমস্যা সমাজিক বিৰতি Aprangsi sankur kar biara rapanta nili dongkam hawara mai fuben utang ibarat kardong pajeri glah kardong
don merliatum nalitum kadu babeta chini ingdeng kora sekep hawar kar biri sunim sorong aje katalon ponji lake nalitum kadu babeta chini la nasi dongkam hawar mai pentar dongkam waisong patsu aklamalom nilitum kibi ponji aphan ali racham pen kapachun ponji aphan sigdang kondono lasi sankur kar biarata ali racham nang pidunia phansi nalitum aphan chuningri poniglo lapendon marliatum ilitum ining sibi ponanggi jutang hello khayaraji lapen lamet hello echithe lapen kachingrum hello khayali ku labangsu aseme ilitum karbi sankura rat sitame ining sibi ponsi ilitum pindeng sumpot cingthangjir pen nalitum rong aji along nangachiludun rebje phansi sankur karbi rat panta chuningri iglo pardon Kadong, milimen, jitu terang, mili dongkam jutang hawaramai acun bang, lasi nili nalitum kadu kabe sangkur arab pan sitami kacuniri pitang pindeng support pen nalitum joksi alira chama pilun sante lam sose nilitum bangsu risonim so romaji an sose alira cham dupon ko busi ning ke pondo Kadong, milimen senani terang ki lada dongkam kardini suni so hawaramai lasiang tina bang ko bang tia banda adi racham ke bidun jia phansi ni ben chuniri Nilimen thare josong timum dak dongkam hawar kar bigisum so romaji hidona terang adum phan nilihin pen sama kardong ki bajolo Kadong nilimen bijoita terang pi lasi kevangji pre achiklo ni phai krehini pen pta akadiri so nimso rong aje along nangkachitong bunte jia phan chuniri lasi pining hawar kar biriso nimso romaje indeng korasir cap lakir madu ta chini lo lasi dongkam hawar mai pen tibi ponji dak alira cham tibi ponji along jasemet pet hawar mai pen kachuning ri lahalo dak kelang kacitu kelang di abang ku bangti kopi yo tumantat mithang tindeng support laten un anke arakio hormu dukan kulat ajota kijor den dia pantame ini dum hawara mai hinten jasemet pet kadohoi phanda chuding ri pedolo. It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. পিছত পুনৰ বাতৰি মজিয়াত APSLCৰ নেতা কাঠাৰ সমৰ্থকত ডিফু অটো ড্ৰাইভাৰ ৱাটাৰ ছাপ্লাই এছ'চিয়েশ্যন নেতাগৰাকীক এছ'চিয়েশ্যন তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰিও নগদ ৫,০০০ টকা বৰঙণি হিচাপে আগবঢ়ায় সংগঠনটোৰ নামত টিকলু বাংকে নামি তুম চিচিনি নয় নেলি তুম সিতামে লাসন থত কাচিনি সি পিনি সার তোমাকে রিকেবাংলো lasi holat kedam damtang MOS along song drop so sign along 2.3 along si ile tum klang dak lo ke chok che polang bang ke asi hala so long name tum kado kawe ingjir kado kawe la pulo ing long arat thoi arat lakar biarat tribal arat kedo anke matha par signal pini banang para ke lasi itum jong si hala dak implement lo pulo tante itum an one ke bang asu nang kitilo usi nili klar dak vai dak pan midiang lo na pachini dak bodon tu ভিতৰত অটো ট্ৰাক ৱাটাৰ ছাপ্লাই কমিটি সকলে আমাৰ ওচৰত আহিছে আমাৰ APSLC যোগ কৰা বুলি নহয় ইয়াত জয়েন কৰা বুলি নহয় কিন্তু তেওঁলোকে আমাৰ কৰ্তব্যবোৰ দেখি ভাল বুলি দেখি আমাক সহায় কৰিবলৈ আহিছে অলপমান হ'লেও আমাক ধন হিচাপে 5,000 দিছে
আৰু যিমান আমাৰ এক্টিভিটিজ কৰা হ'ব প্ৰগ্ৰাম তেওঁলোকে আমাৰ লগত যোগ দিব বুলি কৈছে আৰু আগৰ পৰাও যোগ দি আছে 2.3 যেটো 2.3 আৰু 2.9 স্পেশালি বেয়াকৈ সহি কৰাটো 2.3 মতে 6 শিডিউলটো ভাঙি দিছে আমাৰ প্ৰটেকশ্যনটো ট্ৰাইবেল সকলৰ প্ৰটেকশ্যনটো নাইকিয়া কৰি দিছে 10টা সমষ্টিটোকে নন ট্ৰাইবেল সকলক দিব লাগে বুলি কৈছে হেতু কোনো পধ্যেই আমাৰ এই অটো ট্ৰাক ওয়াটাৰ সাপ্লাই কমিটিও নামানে আৰু আমিও নামানো আৰু সকলো ট্ৰাইবেল যিমান আছে কাৰ্বি আংলং আৰু ডিমা হাছাও আমি হেতু নামানো ৰাজ্যত নৱপ্ৰজন্মক ভয়ংকৰ অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিব পৰাত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী তথা সেৱনকাৰীৰ ক্ষেত্ৰত আৰক্ষী বিভাগ যিমানে কঠোৰ স্থিতি গ্ৰহণ নকৰক কিয় কিবা নহয় কিবা সুৰুঙাৰে নিচাযুক্ত সামগ্ৰীসমূহৰ সৰবৰাহ চলি আছে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক প্ৰকাৰ নিৰাপদ স্থান হিচাপে বাছি লৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে এনে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কাৰ্য অব্যাহত ৰাখিছে একাংশ দুষ্ট চক্ৰই বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ তালাচী চকীত তালাচী চলাই আৰক্ষীয়ে প্ৰায় NL07H710 নম্বৰ পঞ্জীয়নভুক্ত এখন বাহনৰ পৰা 698 গ্ৰাম হিৰোইনৰ লগতে আটক কৰে 2 সৰবৰাহকাৰী ধৃতৰ লোক দুজন ক্ৰমে বিকাশ থাপা আৰু অমন লাল বুলি জনাইছে বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি বৰাই আৰক্ষীৰ জিম্মাত থকা উক্ত 2 সৰবৰাহকাৰীৰ পৰা অধিক তথ্য জানিবৰ বাবে সম্প্ৰতি মাৰাথন জেৰা অব্যাহত ৰাখিছে খটখটি ওচি এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিছিলে যে এখন NL ৰেজিষ্ট্ৰেশ্যনৰ মাৰুতি ব্ৰিজা গাড়ী ট্ৰাক আহিব পাৰে তো সেইমতে আমাৰ নাকা চিজ কৰা হৈছিল আমাৰ নাকা আছিল খটখটিও আছিল ডিলাইটো আছিল কিন্তু গাড়ীখন নাকা খটখটি চেক গেট পাৰ হৈ আহি আমাৰ ইয়াত পাওঁতে আমি দেখি আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰোঁ কৰাৰ পিছত আমি গাড়ীখন ফ্ল'ৰিত চেক কৰোঁ চেক কৰোঁতে আমি দৰ্জা পেনেলৰ লগতেই যিটো জেগা থাকে তাত তেওঁলোকে ৱেল্ডিং কৰি এটা চেম্বাৰ বনাই অনা চিন দেখা পাওঁ তেতিয়া আমি স্পেচিয়েলি মানে মেকানিক মাতি আনো মাতি পেলাই সেই চেম্বাৰ এটা খুলি চাই তাতে আমি ট্ৰাকছৰ পেকেট পাওঁ তো এপ্ৰক্সিমেট আমি 690 গ্ৰাম আমি হিৰোইন ৰিকভাৰ কৰিবলৈ আৰু 698 গ্ৰাম হিৰোইন স্যাৰ তেনে আপুনি জনাব নেকি এইটো মাৰ্কেট ভেলুটো কিমান হয় এতিয়াতো মাৰ্কেট ভেলুটো এপ্ৰক্সিমেট 5 crore 5 এইটো স্মাগলাৰ দুটা মানুহ আমি এৰেষ্ট কৰিছোঁ এজনৰ নাম হ'ল বিকাশ থাপা আৰু এজনৰ নাম হ'ল দীপক দুলাল কইনামাটিৰ পৰা পিটাৰ টেনৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ